ঐ ইফালে কাষতে ফুলকালিয়ে ৰজনীয়ে খুব তাল বজাইছে এই নামঘৰ আগৰ মানুহ ভৰ্তি মই আকৌ বহি আছিলো গাড়ী এখন কাষতে বহি আছিলো সেই বৰ্ণই কাষত সেইয়া বৰ্ণই বুলি ক'লে হঠাৎ কথা এটা মনত পৰি গ'ল নহয় এবাৰ আমাৰ গাঁৱত খুব বানপানী হৈছিল আমাৰ ঘৰৰ চোতালত আঁঠুলৈকে পানী ইপিনে কিছুমান মানুহ মাছ মৰাত ব্যস্ত ময়ো বাপেকে পিতাই ফটা জালখনকে লৈ দিলো নহয় চোতালতে লাগিল কিবা এটা এনেকে চাওঁ নব নাছিলেও ঘৰ নাছিল আই নকবা নব এই ৰাতিপুৱাৰ পৰা বিচাৰি কোনো ৰকমে পাই আহিছো ডাক্তৰ এই সময়ত তুমি পাৰিলে প্ৰতিমাহে ডক্টৰৰ চেকআপ কৰিব লাগে নব এই ডক্টৰৰ পৰা আছোঁতে ইমান মানুহ ইফালে ৰ'দ গান চোৱাচোন দিনৰ দিনটো ঘূৰি ঘূৰি মোৰ মূৰটো একদম বিষাই গৈছে দা তোমাৰো মোৰ বিষাই গ'ল নি নকবি হ'ব তোৰ বৰকৈ বিষাইছে অঁ নব বৰ বিষাইছে আজি মোৰ লগত দিয়া দা পানী ৰেডি হৈ আছে কমকে ধৰি ডক্টৰ মাৰি দিয়া ইয়াৰ পৰা 4 কিলোমিটাৰমান হ'ব তোৰ লগত অলপ ভালেই কথা কিন্তু এইখিনি ৰোগীৰ লগত কোন দিয়ক মোৰ লগতে আহিছে তোৰ ৰাস্তাতে আমাক ফুৰা পাই ফুৰা লৈ গ'ল ফুৰা লৈ গ'লে এটা বাইক ভাড়া কৰিব ডাক্তৰক কৈ মোলৈ কথা আনিব নোৱাৰা নে মোক কথা ক'লে মই থাকিবলৈ মন যায় দৰৱ খাই অলপ কমাব লাগে কথা শুনি যা হ'ব কি ডক্টৰ আহি আছে এই আহিলে মই কামত লৈ আহিছোঁ হ'ব বাইদেউ আহক আহক ডক্টৰ আপুনি এইবোৰ টেবলেট কেনেকৈ আপুনি এইবোৰ টেবলেট কেতিয়াও নাখাব আপোনাৰ সৰ্বনাশ হ'ব কিন্তু অপৰিতো এই মাত্ৰ এটা খালে চৰকাৰে এইবোৰৰ প্ৰচলন এতিয়ালৈ বন্ধ কৰিছে অৰ্থাৎ এইবোৰ বেন কৰি দিছে আৰু এইবোৰ টেবলেট সেৱন কৰিলে গৰ্ভজাত সন্তান গৰ্ভতে নষ্ট হয় এইবোৰ কিন্তু বৰ বেয়া কাম হৈছে দেই সেইকাৰণে আচলতে সকলো মেডিচিন ডক্টৰৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিহে কৰিব লাগে এইবোৰ টেবলেট তোমাক কোনে আনি দিছিল মই এতিয়া আহিছোঁ তোমাক এইবোৰ টেবলেট কোনে আনি দিছিলে বাইদেউ মূৰৰ বিষৰ কথাটো মই ৰন্দাক কৈছিলোঁ আৰু তেতিয়া ৰন্দাই মোক টেবলেটখিনি আনি দিছে আপুনি বৰ ব্যস্ত হৈ ফাৰ্মাচীত কোনো মানুহ হয়তো নাজানিও এই টেবলেটখিনি দিব পাৰে নহয় ডক্টৰ নহয় ইয়াত ভিতৰত এটা গভীৰ ষড়যন্ত্ৰ লুকাই আছে আৰু এই ষড়যন্ত্ৰ বহু দিনৰ পৰাই চলি আছে তুমি কিহৰ ষড়যন্ত্ৰৰ কথা কৈছা
বেছি অভিনয় কৰিবলৈ চেষ্টা নকৰিবা তুমি বহুত দিনৰ আগতে মোৰ আগত ধৰা পৰি গৈছা এতিয়া নতুন অভিনয় কৰি কোনো লাভ নাই বাইদেউ মূৰৰ বিষত টেবলেট দিছো ইয়াত আকৌ মই কি নতুন অভিনয় চুপ থাকা বেছি চালাকি আৰু চত্বৰি নকৰিবা তোমাক মই সেইদিনাই কৈছিলোঁ এইখন ঘৰৰ মাটি তোমাৰ দেউতাই যৌতুকত দিয়া নাই আৰু আমি মানুহবোৰ তোমাৰ গোলাম নহয় নকবা নুবু তুমি এইবোৰ জানিবলৈ এতিয়া বহুত বাকী তাৰ ষড়যন্ত্ৰৰ বাকচক্ৰত তুমি সোমাই আছা সেই কথা হয়তো তুমিয়ে নাজানা তুমি মোক নাজানি আক্ৰমণ কৰিছা চুপ থাকা ইয়াতকৈ বেছি চালাকি কৰিলে তোমাক মই কি কৰিম জানা তোমাৰ নেলুটো চেপি মই কৰবাত পেলাই দিম আৰু তোমাৰ কি অধিকাৰ এজন তিৰোতাৰ গৰ্ভজাত সন্তান তেওঁ গৰ্ভতে নষ্ট কৰাৰ আপুনি ধৈৰ্য হৈছে চাওঁ এইফালে আহকচোন হ'ব হে ডক্টৰ এজনে ৰাতিপুৱাৰ পৰা নগৰৰ পোকলৰ কাৰণে ডক্টৰৰ বেছি পাগল হৈছোঁ আৰু এগৰাকীয়ে এই সন্তান নষ্ট কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছে কোনোবা দেশ থকা মানুহ এইবোৰ জানো সহ্য কৰি থাকিব পাৰে ডক্টৰ কি হৈছে আমাৰ ৰন্দা তই যে বাইদেউৰ কাৰণে মূৰৰ বিষত টেবলেট আনি দিছিলি তাকে লৈ অকলে মোক কিদৰে ব্যৱহাৰ কৰিছে এই মানুহজনকে সোধ মানুহজনক সুধিব নালাগে তোমাক কি ব্যৱহাৰ কৰিছোঁ আৰু কি ব্যৱহাৰ কৰিব লাগে এই কথা মই কম দাদা এই ৰন্দাই কিছুমান মাৰাত্মক টেবলেট আনি নবক খাবলৈ দিছিল যিবোৰ টেবলেট খালে গৰ্ভজাত সন্তান গৰ্ভতে নষ্ট হয় আৰু মানুহগৰাকীৰ ক্ষতি হয় এই টেবলেটটোৰ ক'ত আছে এই আপোনাৰ চাওঁ দিয়কচোন নাই নালাগে এই টেবলেটবোৰে হৈছে এটা হত্যাৰ ষড়যন্ত্ৰৰ প্ৰমাণ কিহৰ ষড়যন্ত্ৰৰ কথা কৈছ দাদা এওঁলোক দুজনে লগ লাগি তোৰ সন্তান গৰ্ভতে নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে এইবোৰ টেবলেট মূৰৰ বিষৰ টেবলেট বুলি লোকক খাবলৈ দিছে এই মূৰৰ বিষৰ টেবলেট আনি কি মই চেলাইনৰ বটল আনি দিব লাগিছিল নেকি মূৰৰ বিষৰ টেবলেট বুলি আপুনি কি আনি দিছে ডাক্তৰে মোক যি দিছে তাকেতো মই আনি দিছোঁ ইয়াত কোন ডাক্তৰ এইবোৰ তোক কিয় লাগে মোক লাগে কিয় লাগে তোক লাগে এই কাৰণে যে এই ডক্তৰৰ ওচৰলৈ মই এতিয়াই যাম তোক মই আগৰ পৰা কিমানবাৰ কৈ আহিছোঁ তই কি নিজকে ডাক্তৰ বুলি ভাবি আছ নেকি মই ডক্তৰ নহয় মানিছোঁ কিন্তু এইজন অভূত এখেত ক'ত মই ডাক্তৰ দীপক বৰদলৈ এখেতক চেকআপ এটা কৰাব লাগে বুলি মোক লৈ আহিছোঁ কিন্তু ইয়ালৈ আহি গম পালোঁ যে এখেতক কিছুমান ভুল টেবলেট দি থকা হৈছে আৰু যিবোৰ টেবলেট খালে তেখেতৰ গৰ্ভৰ সন্তানেই নহয় তেওঁৰ মানুহগৰাকীৰো ক্ষতি হ'ব পাৰে চাওঁ টেবলেটখিনি মোক দেচোন কিন্তু এইবোৰ টেবলেটটো মই ভাগ দিয়া নাছিল তোক দিয়া টেবলেটখিনি মই এইখিনি হয় জানো মোক হয়তো বাইদেউ মই যে আপোনাক এইবোৰ টেবলেট খাবলৈ দিয়া নাছিলোঁ মই যে টেবলেটখিনি ক'ত খালে এইখিনি টেবলেটকে তুমি মোক খাবলৈ দিছিলা আভা এতিয়া চাওঁ ষড়যন্ত্ৰৰ গুৰিত কোন বহি আছে বুজিছোঁ মোৰ আৰু আভাৰ ওপৰত এতিয়া এইখন ঘৰত নতুনকৈ ষড়যন্ত্ৰ আৰম্ভ হৈছে কিয় কৈছে ৰন্দা আপোনাৰ সন্মুখতেতো আভা এইখিনি মোক দিছিলে মই তোমাৰ হাতত দিয়া টেবলেটখিনি ক'ত খালে এইখিনিতো তুমি দিয়া টেবলেট আভা অন্তৰা যোৱা মোৰ মূৰটো গৰম নকৰিবা কোৱা টেবলেটখিনি ক'ত থৈছা বিশ্বাস কৰা বিমান এইখিনি আভাই দিয়া টেবলেট মোক ভাগি দিবলৈ চেষ্টা নকৰিবা সঁচা কথা কোৱা টেবলেটখিনি ক'ত থৈছা ক'ত উঠোৱা নাই দাদা এইখিনি সেইখিনি টেবলেট তোৰ কিয় মই মোৰ পত্নীক কিবা এটা সুধিলে তোৰ দুখ লাগে কিয় এইবোৰ ষড়যন্ত্ৰ মোৰ পৰা কেনেকৈ হৈছে ভালকৈ বিবেচনা কৰ দাদা বিবেচনাৰ কাৰণে কি মোৰ চিন্তা শক্তি নাই মোৰ কি বিবেক নাই নাই সপ্তাহ হ'লে তই মোৰ বস্তু খালি নকৰ আৰু তোৰ কি প্ৰমাণ আছে যে এই ষড়যন্ত্ৰৰ আঁৰত এওঁলোক আছে মানে প্ৰমাণ এই টেবলেট কেইটা No, it's impossible! এইবোৰ টেবলেট মই আনি দিয়া নাই মনে মনে থাকক আপোনাৰ দুজন দাদামণিক চিনি পাবলৈ মোৰ বাকী নাই আপোনালোকে এইখন ঘৰলৈ অহাৰ পৰা এইখন ঘৰৰ শান্তি বিনষ্ট কৰিছে বল ঠিক আছে মই যদি বেয়া মানুহ তেতিয়াহ'লে মই এইখন ঘৰত আজিৰ পৰা নাথাকোঁ ৰন্দা তই যাব নোৱাৰ তুমি দেখা নাই এওঁলোকে ৰন্দাক কিদৰে ব্যৱহাৰ কৰিছে ঘৰখনৰ শান্তি হেৰুৱাইছ তই
এই দুজনী তিৰোতাৰ মানুহৰ মনৰ ঐক্য নষ্ট কৰিছ তই আৰু মোক দিন ৰাত পাগল হ'বলৈ চেষ্টা কৰিছ একমাত্ৰ তই তোক কি বুলি কম য়েছ শুন তই আৰু মই বেলেগকৈ থকাই ভাল কিন্তু এইটো ঠিক যে এই ঘৰৰ 1 ইঞ্চি মাটি আৰু এডাল খেৰ কুটাটো তোৰ অধিকাৰ নাই তুই পিন্ধি আছ এই ভাগেৰে ওলাই যা নিজৰ ভায়েকক এনেকৈ ঘৰ এৰি যাবলৈ ক'বলৈ তোমাৰ বেয়া নালাগে বিমান দেউৰক বেয়াকৈ কৰাৰ কাৰণে দুখ লাগিলে ন লাগিবই দিয়াচোন তোমাৰ যদি ইমান বেয়াই লাগিছে তেতিয়াহ'লে তুমিও তাৰ লগত গৈ সংসাৰ কৰাকৈ যোৱা বিচাৰিবি